रोमेन कौशल तुम्हारा जो स्कूल आउंते क्यों इमान देरी होल हाँ ছাৰ মা আৰু দেউতাই দুয়োজনে কাজিয়া কৰি আছিল তাৰ বাবে মোৰ দেৰি হ'ল। ताते तुम्हार देरी होब लगा कारण की ছাৰ মোৰ স্কুলৰ এপাত জোতা মায়ে হাতত লৈ আছিল আৰু এপাত দেউতাই লৈ আছিল। ছাৰ আপোনাক আজি মই বস্তিৰ পিছফালে ঘটি লৈ যাই থকা দেখা পাইছিলোঁ, কিয়? চুপ বহি থাক বেঞ্চত रोमेन कौशल টিপু চুলতানৰ মৃত্যু কোনখন যুদ্ধত হৈছিল ছাৰ তেওঁ যিখন যুদ্ধত মৰিছিল সেই যুদ্ধখনেই আছিল। গাধ কৰবাৰ দে হৰেণ তই এটা প্ৰশ্ন কবিচোন 6জন মানুহক 8টা আম কেনেকৈ ভগাই দিম ছাৰ আমৰ জুচ বনাই কিনে ভগাই দিম। হয় নেকি বোপাই দে रोमेन তই কচোন হস্পিটেল কি বা কাক কয় ছাৰ পৃথিৱীৰ পৰা স্বৰ্গলৈ যোৱা ৰাজপথত যি টোলগেট থাকে তাকে হস্পিটেল কয়। হে ভগৱান কি হ'ব এইটো তোৰ লগত হৰেণ তই কচোন কুটুব মিনাৰ ক'ত আছে ছাৰ নাজানো। গাধ যা পিছফালৰ বেঞ্চত থিয় হগৈ হয় নেকি ছাৰ? পিছফালৰ বেঞ্চত থিয় হ'লে কুটুব মিনাৰ দেখা পাম নেকি ছাৰ? গাধ মই আৰু নৰো তহঁতক পঢ়াবা এইবিলাকে শিকিছা হা দে रोमेन তই কচোন ভাৰতত আৱিষ্কাৰ হোৱা আটাইতকৈ পুৰণি যন্ত্ৰটোৰ নাম কি ছাৰ ভাৰতত আৱিষ্কাৰ হোৱা আটাইতকৈ পুৰণি যন্ত্ৰটোৰ নাম হ'ল ষড়যন্ত্ৰ। ই মহাভাৰতৰ যুদ্ধতকৈ পুৰণি আৰু কোনো মেৰামতি নকৰাকৈ আজিৰ দিনলৈকে সক্ৰিয় হৈ আছে ছাৰ।